এয়া হ'ল কচু পিটিকা। এয়া দুপৰীয়াৰ সুন্দৰ আহাৰ, ঘৰতে তৈয়াৰী হোৱা বস্তু। এয়া ঘৰৰ ওচৰতে পোৱা কেইটামান কুমলীয়া কচুপাত তুলি লৈছোঁ। এনেকৈ কুমলীয়া পাত কেইটামান ছিঙি ল'লোঁ। এতিয়া এখন কলপাত ছিঙি প্ৰথমে গেছটো অন কৰি লৈছোঁ। কলপাতখিলা অকণমান সেকি লৈছোঁ। পাতখিলা মই ধুনীয়াকৈ পানীখিনি আঁতৰাই ল'লোঁ। গেছটো অন কৰিলোঁ, কেৰাহী এখন বহাই দিলোঁ। আমি কচু পাতটো ৰেডি কৰি আছোঁ। এয়া অকণমান আমি মিঠাতেল পাতত ছটিয়াই দিলোঁ, এনেকৈ যাতে কলপাতত কচুপাতটো লাগি নধৰে। ইয়াত কচুপাতখিনি ভালদৰে ধুই লৈছোঁ। এনেকৈ সৰু সৰুকৈ কাটি দিব, এনেকুৱাকৈ। মই বাকীখিনি কাটি ৰাখি দিছোঁ। এয়া কৰি দিছোঁ। ইয়াৰ বাবে প্ৰয়োজনীয় বস্তু হ'ল ইয়াৰ ওপৰত অকণমান মিঠাতেল, সৰিয়হৰ তেল দিব। বেছি নালাগে, অকণমান দিলে হ'ব। কেইফটামান নহৰু সৰু সৰুকৈ কাটি দিছোঁ। কচু পিটিকাৰ লাগতিয়াল বস্তুখিনি ইয়াত মই ৰেডি কৰি লৈছোঁ। বেছি বস্তু নালাগে, কম বস্তুতে বনাব পাৰি। ইয়াত কেইটামান নহৰু দি থৈছোঁ, কেঁচা জলকীয়া দুটামান দিছোঁ, কোনোবাই বেছিকৈ খাব পাৰে। জলকীয়া থলোঁ, মই ভোট জলকীয়া বেছি জলকীয়া খাই ভাল পাওঁ কাৰণে ভোট জলকীয়া এটা দিছোঁ, আপোনালোকেও দিব পাৰে। আৰু ওপৰত আপোনাৰ সৰিয়হ অকণমান দিছোঁ, খাবলৈ ভাল লাগিব। আৰু থেকেৰা টেঙা মোৰ শুকাই আছিলে, ইয়াক অকণমান ইয়াতে ঢলাই দিছোঁ। তাৰপিছত ইয়াৰ সোৱাদ অনুসাৰে নিমখ দিছোঁ। মই যেতিয়া কচু বেছিকৈ লৈছোঁ, নিমখটো অকণ বেছিকৈ দিছোঁ। এতিয়া আমাৰ কচু ৰেডি হৈ গৈছে। এতিয়া সম্পূৰ্ণ পেষ্টটো এতিয়া আমি এইটো ধুনীয়াকৈ বান্ধি ল'ম। থেকেৰা টেঙা নাথাকিলে আপোনালোকে কণবিলাহীও দিব পাৰে। পাতবোৰ ভালদৰে ভাজ কৰি ল'ব যাতে ফাটি নাযায়। আমি ভালদৰে এতিয়া ভাজি ল'ম। অকণমান তেল দিলোঁ, মিঠাতেল অকণমান এনেকৈ দি পেলাই এনেকৈ আপোনালোকে লৰাই ল'ব পাৰে। এতিয়া কলপাতটো একদম জ্বলি নাযায়। দেখিছে নহয়, আমাৰ হৈ গ'ল। এতিয়া অকণমান স্কিমটো মিডিয়াম কৰি দিছোঁ, কলপাতটো এনেকৈ বহাই দিছোঁ। দেখিছে নহয়, বেছি টাইম নালাগে, কম জুইত 15 মিনিটৰ ভিতৰত হৈ যাব। এনেকৈ দি ইয়াত ঢাকি দিছোঁ। এবাৰ ভালদৰে চাই ল'ম, ওলটাই দিছোঁ। ঢাকি দিলোঁ কিছু টাইমৰ বাবে। এবাৰ একদম কম জুইত 10 মিনিট ৰাখি দিছোঁ। এতিয়া চাওঁ এইটো কিমান হৈছে। এয়া কচুপাতখিনি প্ৰায় হৈয়ে গৈছে আৰু 3 মিনিটমান পিছত সম্পূৰ্ণ হৈ যাব। এয়া আমাৰ কচুপাতত দিয়া হৈ গৈছে। দেখিছেনে ইমান ধুনীয়া। এয়া আমি উলিয়াই লৈছোঁ। এতিয়া কলপাতটো খুলি লৈছোঁ। দেখিছেনে ইমান ধুনীয়া গুণ আহিছে, মোৰতো খাবলৈ মন গৈছে। একদম জিভাৰ পানী পৰি আছে। ইয়াৰ কচুপাতখিনি গোটেই গেলি গৈছে, একদম সিজি গৈছে পুৰা। এতিয়া কচুপাতকেইটা আমি অন্য এখন পাত্ৰত উলিয়াই লৈছোঁ। দেখিবলৈ ইমান ধুনীয়া হৈছে, আপোনালোকৰ খাবলৈ মন যোৱা নাইনে? মোৰতো দেখিয়ে খাওঁ খাওঁ লাগি গৈছে। এতিয়া আমি ভালদৰে মিক্স কৰি লওঁ।
হেতা এখনেৰে কচুপাতখিনি পিটিকি লৈছোঁ। আপোনালোকে হাতেৰেও পিটিকি ল'ব পাৰে। হাতেৰে পিটিকি ল'লে খাবলৈ সোৱাদ হয়, টেষ্টি বাঢ়ে। এয়া আমাৰ কচু পিটিকা ৰেডি হৈ গ'ল। এতিয়া আমি খাবলৈ লৈছোঁ। এয়া তিয়হৰ চব্জি, কঁঠাল গুটি পিটিকা আৰু আজি আমাৰ ৰেচিপি কচু পাতত দিয়া পিটিকা। এয়া ঘৰৰ ওচৰতে সহজে পোৱা অসমীয়াৰ এক সুন্দৰ আহাৰ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।